আজি হ'ল ৬ আগষ্ট আৰু ৬ আগষ্টত নিযুত মইনা আৰু বাবু আঁচনি এই দুইখন আঁচনিৰে ফৰ্মখন বিতৰণ কৰা হ'ব। ঠিক আছে। এই ভিডিঅ'টো তাৰ বিষয়ে কথা পাতিম। যদি চেনেলটো নতুন প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'বা। কেতিয়া মানে ঘোষণা হ'ব, কি হ'ব, সকলোখিনি কথা ক'ম এইটো ভিডিঅ'ত। আৰু যদি চেনেলটো নতুন প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ ইয়াত মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ। আৰু পইচা কেতিয়ালৈ পাবা, কোনে কিমান পাবা, সকলোখিনি কথা ক'ম। এতিয়া চোৱা, মই দুইফালে এফালে ইংলিছত আৰু এফালে অসমীয়াত দুইখন মই উলিয়াই থৈছোঁ। তোমালোকে যোনটোত সুবিধা পোৱা সেইখনত চাব পাৰিবা। মই ইয়াতে কৈ দিওঁ যে ইয়াত যোনখন মানে তোমালোকৰ নিজৰ কলেজ আছে, কলেজত এখন মিটিং হ'ব আৰু মিটিং আকাৰে তোমালোকক জনোৱা হ'ব, এয়া দিয়া হ'ব, পইচা দিয়া হ'ব, কেতিয়া কি হ'ব, সকলোখিনি কথা তাত কোৱা হ'ব। মেইন কথাটো আহোঁ যে পইচা কিমান দিব। চোৱা, তোমালোক যদি ক্লাছ ক্লাছ 11, 12, ডিপ্ল'মা, ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ বা পলিটেকনিক পঢ়ি আছা, ইয়াতো চাব পাৰা। তোমালোকে যদি দ্বাদশ শ্ৰেণী প্ৰথম দ্বিতীয় বৰ্ষৰ ডিপ্ল'মা বা পলিটেকনিক কৰি আছা, তেতিয়াহ'লে তোমালোকক কিমান 800 টকা দিব। ঠিক আছে। তাৰ পিছতে যদি ইউ জি আই টি আই এণ্ড ডিপ্ল'মা থাৰ্ড ইয়েৰত আছে, যদি তোমালোক আণ্ডাৰ গ্ৰেজুৱেট কৰি আছা, মানে স্নাতক BA, BSc, BCom বা ITEP যোনটো সেই ইণ্টিগ্ৰেটেড BA, তাত যদি কৰি আছা বা বেলেগ যদি কিবা 3 বছৰ মানে ডিপ্ল'মা কৰি আছা, থাৰ্ড ইয়েৰ আছা পলিটেকনিকৰ, তেতিয়াহ'লে তোমালোকক কিমান 1250 টকা দিব। ইয়াত চাব পাৰিছা 1250 টকা। যদি নহয়, তোমালোক যদি PG বা BEd কৰি আছা, ইয়াতো চাব পাৰা স্নাতক বা আৰু BEd পাঠ্যক্ৰম PG বা BEd কৰি আছা, তেতিয়াও তোমালোকক 2500 টকাকৈ দিব মাহিলী। কাক দিব? নিযুত মইনাসকলক, মানে ছোৱালীখিনি। এতিয়া ল'ৰাৰ কথালৈ আহোঁ। ল'ৰাখিনিক চবতে নিদিয়ে, কিহত দিব চোৱা। ল'ৰাখিনিক নিযুত বাবু আঁচনি যোনটো, তাত UG মানে BA, BSc, BCom, এইটো স্নাতক পাঠ্যক্ৰম BA, BSc, BCom যদি কৰি আছা, তেতিয়া তোমালোকক 1000 টকা মান্থলি দিব। আৰু যদি তোমালোক PG কৰি আছা, পষ্ট গ্ৰেজুৱেশ্যন মানে MA, MSc, MCom, তেতিয়াহ'লে তোমালোকক 2000 টকা মাহিলী দিব। ঠিক আছে। এতিয়া মোক বহুতে সুধি আছে যে ফৰ্মখন আমি কেনেকে ফিল আপ কৰিম বা ফৰ্মখন আমি ক'ত পাম, অনলাইন কেনেকে ফিল আপ কৰিম। ফৰ্মখন তোমালোকে অনলাইন নোপোৱা, প্ৰথম কথা। এইখন ফৰ্ম তোমালোকে অফলাইনেই দিব, আজি বিতৰণ কৰা হ'ব। আৰু সেই ফৰ্মখন নিজে ফিল আপ কৰিব লাগিব হাতেৰে লিখি, আৰু যি ডকুমেণ্টছ বিচাৰে সেই ডকুমেণ্টছখিনি দি তোমালোকে জমা দিব লাগে। এতিয়া মেইন কথাটো হ'ল, এতিয়া তোমালোকে যেতিয়া ফৰ্মখন কেনেকে ফিল আপ কৰিবা চোৱা। মই নেক্সট এটা ভিডিঅ' বনাম, যোনটো ভিডিঅ' তোমালোকক ক'ম যে ফৰ্মখন কেনেকে ফিল আপ কৰিব লাগে। মই ধুনীয়াকে ফৰ্মখন ফিল আপ কৰি দেখাই দিম। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা, মই কাৰণ এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ ইয়াত, আৰু চাকৰি ৰিলেটেড। ঠিক আছে। এতিয়া এই টাইম লাইনটো তোমালোকক দিয়া আছে, ইয়াত তুমি চাব পাৰিবা যে ফৰ্ম ডিষ্ট্ৰিবিউশ্যন কেতিয়া হ'ব। 6 আগষ্ট, 7 আগষ্টৰ দিব কাৰ ছেকেণ্ডেৰী আৰু টেকনিকেলখিনিক। ফৰ্ম টু বি লাইভ ফৰ ছাবমিশ্যন অফ ষ্টুডেণ্ট ডাটা। এই লাইভ বুলি কৈছে যে এইটো আমাৰ কাৰণে নহয়, ষ্টুডেণ্টৰ কাৰণে নহয়, এইটো হ'ব কলেজৰ কাৰণে। কলেজে 14 আগষ্টৰ ভিতৰত বা 14 আগষ্টৰ পৰা কি কৰিব, ফৰ্মখিনি ছাবমিশ্যন কৰিব। ঠিক আছে, ছাবমিট কৰিব, চৰকাৰক দিব মানে। তাৰপিছত হৈ গ'ল ভেৰিফিকেশ্যন অফ এপ্লিকেশ্যন বা ইনষ্টিটিউট। ইনষ্টিটিউটখিনি নিজৰ কলেজত সেই ভেৰিফিকেশ্যন কৰা হ'ব। তাৰপিছতে আহি গ'ল পৰ্টেল টু বি ক্ল'জ 5 ছেপ্টেম্বৰ। 5 ছেপ্টেম্বৰৰ আগতে এইখিনি কৰিব লাগিব। সেইকাৰণে 5 ছেপ্টেম্বৰৰ আগত তোমালোকৰ সেয়া ষ্টুডেণ্টৰ দায়িত্ব নহয়, সেয়া কলেজৰ দায়িত্ব। সেইখিনি 5 ছেপ্টেম্বৰৰ আগত পৰ্টেলটো ক্ল'জ হ'ব। ইয়াৰ পিছত আহি গ'ল চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ চেক। এতিয়া চোৱা, তোমালোকৰ যেতিয়া পইচা দিব, তোমালোকে এতিয়া কি কৰিবা, আজি ফৰ্মখন পালা, সেয়া জমা দিয়াৰ পিছত পইচা সোমোৱালৈকে কেতিয়া 10 অক্টোবৰত তোমালোকৰ পইচা সোমাব। ঠিক আছে। এতিয়া আগষ্ট মাহ, ছেপ্টেম্বৰ মাহ, তাৰপিছত অক্টোবৰ মাহ। অক্টোবৰতহে তোমালোকৰ পইচা সোমাব। কিন্তু ইয়াত এটা কথা আছে যে তোমালোকক সদায় পইচা নিদিয়ে, কেতিয়া দিব চোৱা। বেনিফিট অফ মেক্সিমাম 10 মান্থ এক্সক্লুডিং জুন, জুলাই এণ্ড উইণ্টাৰ ভেকেশ্যন। 10 মাহত পাবা। আৰু এইকেইটাত জুন, জুলাই আৰু উইণ্টাৰ ভেকেশ্যনত নোপোৱা। জুন, জুলাইত তোমালোকৰ পইচা দিয়া নহয়, কাৰণ বন্ধ থাকে, আৰু উইণ্টাৰ ভেকেশ্যন থাকে ডিচেম্বৰ, জানুৱাৰী, তেতিয়া তোমালোকক পইচা দিয়া নহয়। বা ডিচেম্বৰ মাহৰো হ'ব পাৰে, তেনেকৈ মুঠতে উইণ্টাৰ ভেকেশ্যন পইচা দিয়া নহয়। কিমানখিনি কলেজত এতিয়া দিব চোৱা। আমাৰ অসমত টোটেল 452খন কলেজত দিব। তেতিয়া মই এইটো ভিডিঅ'ত এইখিনি ক'লো যে নিযুত মইনাত কিমান পইচা দিব আৰু বাবু আঁচনিত কিমান পইচা দিব। তেতিয়া নেক্সট ভিডিঅ' এটা বনাম যে সেই ফৰ্মখন কেনেকে ফিল আপ কৰিব লাগে। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই। যদি চেনেলটো অকণ যদি হেল্পফুল লাগে, প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাইছে, প্লিজ পেজটো ফ'ল' কৰি লোৱা, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ'ছ আনি থাকোঁ। তেতিয়াহ'লে মণিবাজিত শইকীয়া চাইনিং অফ।